হালধিৰ টেমাত থৈ দিয়ক এটা বস্তু, মহালক্ষ্মীয়ে ধন বৰষিব আপোনাৰ জীৱনত। হালধি প্ৰাচীন কালৰে পৰা আমাৰ ভাৰতীয়সকলৰ জীৱনত হালধি এক এৰাব নোৱাৰা উপাদান। আঞ্জা ৰান্ধোতেতো হালধি ব্যৱহাৰ কৰা হয়েই, ঔষধ হিচাপে, সৌন্দৰ্য চৰ্চাৰ উপাদান হিচাপে, আনকি পূজা পাৰ্বণতো ব্যৱহাৰ হয় হালধি। জ্যোতিষ শাস্ত্ৰ মতে হালধিৰ সম্পৰ্ক আমাৰ ৰাশি চক্ৰৰ বৃহস্পতিৰ সতে। বৃহস্পতি হৈছে গুৰু। গতিকে পাৰিবাৰিক সুখ, সন্তানৰ সুখ, দাম্পত্য জীৱনৰ সমস্যা, আৰ্থিক অনাটন, চাকৰি বা ব্যৱসায়ত আহি পৰা সমস্যা, এই সকলো ধৰণৰ সমস্যাৰ সমাধান হ'ব পাৰে বৃহস্পতিৰ কৃপা লাভত। আৰু তাৰ এটা অন্যতম সহায়ক হ'ব পাৰে হালধি। হয়, হালধিৰ ব্যৱহাৰ কৰি আপুনি গুৰু বৃহস্পতিৰ বিশেষ কৃপা লাভ কৰিব পাৰে আৰু আপোনাৰ জীৱনত শ্ৰীলক্ষ্মীৰ আগমন হ'ব পাৰে। নাৰীৰ বিবাহজনিত সকলো ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰে হালধিয়ে। বিবাহযোগ্য যুৱতীয়ে গা ধোৱা পানীত এচিকুট হালধি মিহলাই ল'লে বিবাহৰ যোগ পৰে বুলি কোৱা হয়। আৰু বিবাহৰ পিছত যদি স্বামী পত্নীৰ মাজত মিলা প্ৰীতি নাথাকে, কাজিয়া হৈ থাকে, শোৱাৰ সময়ত এখন সৰু হালধীয়া ৰুমালত এডোখৰ গোটা হালধি, বা যদি আপোনাৰ হাতত গোটা হালধি নাই, অকণমান হালধিৰ গুড়া টোপোলা বান্ধি গাৰুৰ তলত থৈ দিয়ক, সকলো সমস্যাৰ সমাধান হ'ব। যদি কাৰোবাৰ কুদৃষ্টি আপোনাৰ ঘৰৰ ওপৰত বা ঘৰৰ কোনোবা এজন সদস্যৰ ওপৰত পৰিছে বুলি আপোনাৰ ভাৱ হৈছে, ঘৰৰ মূল প্ৰৱেশদ্বাৰত হালধিৰে আঁকি দিয়ক এটা স্বস্তিকা। কোনো অশুভ শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। সকলো ধৰণৰ শুভ শক্তিৰ আগমন হ'ব। আৰু অধিক সুফলৰ বাবে সেই স্বস্তিকাৰ সতে লিখি দিয়ক শুভ আৰু লাভ। কেৰিয়াৰৰ কোনো ধৰণৰ সমস্যা, চাকৰি পোৱা নাই বা আপোনাৰ মনোপুত চাকৰি পোৱা নাই, ব্যৱসায় আৰম্ভ কৰিব পৰা নাই, যদি ব্যৱসায় আৰম্ভ কৰিছে তেনেহ'লে পৰ্যাপ্ত পৰিমাণৰ ধন আপোনাৰ হাতলৈ অহা নাই, শুক্ৰবাৰে দেৱী লক্ষ্মীৰ নামত এচিকুট হালধি অৰ্পণ কৰক। হয়, হালধি ৰং দেৱী লক্ষ্মীৰ অতি প্ৰিয়। কোৱা হয় হালধিত দেৱী লক্ষ্মীৰ বসতি হয়। সেয়ে আপোনাৰ ঘৰত দেৱী লক্ষ্মীৰ মূৰ্তি বা ফটো আছে, সেই ফটোৰ আগত বা সেই মূৰ্তিৰ আগত এখন প্লেট বা এটা বাটিত সামান্য নিজৰ আঙুলিৰে এচিকুট হালধি তাত দিবলৈ নাপাহৰিব শুক্ৰবাৰৰ দিনা। কোনো বিশেষ কাৰ্যৰ বাবে ওলাই যোৱাৰ সময়ত ভগৱান বিষ্ণু বা দেৱী লক্ষ্মীৰ মূৰ্তি বা ফটোত অকণমান হালধি লগাই সেই হালধিৰেই নিজৰ আঙুলিৰে নিজৰ কপালত, নিজৰ ডিঙিত বা হাতৰ সৰু গাঁঠিৰ ওচৰত এটা অকণমানি ফুট আঁকি লওক। যি কামত আপুনি আগবাঢ়িছে আপোনাৰ কাৰ্যসিদ্ধি নিশ্চয় হ'ব। এতিয়া ক'ব বিচাৰিছোঁ সেই বিশেষ বস্তুটোৰ কথা, যিটো হালধিৰ টেমাত থ'লে দেৱী লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত পৰিব, অভাৱ অনাটন আঁতৰি যাব, পাবলগীয়া টকা হাতলৈ আহিব আৰু সকলো ধৰণৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। আপুনি কৰিব লাগিব কি, যিটো টেমাত আপুনি হালধি থয় তাত 1টা, 3টা বা 5টা শুকান ৰঙা জলকীয়া থৈ দিয়ক। কামটো আপুনি কৰিব লাগিব সন্ধ্যা সময়ত। আৰু মনত ৰাখিব, সেই জলকীয়াকেইটা টেমাত থওঁতে আপোনাৰ ঘৰৰ কোনো মানুহে মানে আন কাৰো দৃষ্টিত যাতে নপৰে, কোনেও যাতে আপোনাক সেইদৰে জলকীয়াকেইটা টেমাত থোৱা দেখা নাপায়। তাৰ লগতে থৈ দিয়ক 2টা সুগন্ধি ইলাচি, দেৱী লক্ষ্মীৰ অতি প্ৰিয়। গতিকে দেৱী লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত পৰিব। আৰু এইখিতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনাৰ পাকঘৰত যিটো টেমাত আপুনি হালধি থয় সেইটো কেতিয়াও সম্পূৰ্ণৰূপে খালী হ'বলৈ নিদিব, মানে সেইটো কমিবলৈ নিদিব। চাব যাতে আধাতকৈ বেছি সি ভৰ্তি হৈ থাকে। অভাৱ অনাটনৰ এই দুখ সময়ত, এই সমস্যাৰে ভাৰাক্ৰান্ত দিনবোৰত আপোনাৰ জীৱনত দেৱী লক্ষ্মীৰ কৃপা হওক। আজিৰ ভিডিঅ'টোত ইমানেই। আমি নতুন নতুন ভিডিঅ'লৈ পুনৰ আপোনাৰ ওচৰত উপস্থিত হ'ম। ধন্যবাদ।